চমাদা অ বহিছে নাই থিয়হি আছো বহিবতো অ সময় পালে ভালে আছে তো নাই তেৰা ব্যস্ত নিবলৈ সময়ে পোৱা নাই ইছ অ পিছে তোমাৰ ভালতো নাই তেয়া বিহু ফাংচনত ব্যস্ত যেতিয়া মাতে তেতিয়া যামগে আৰু ঈশ্বৰ কেকে চা দুটা বিহু ফাংচনহে কৰি ফুৰিছো অ হয় নেকি ওকে এতিয়ালৈকে কিমান শ্ব' কৰিলা বাৰু এতিয়ালৈকে চমাদা আমি অনুমানো 17-35খন মান কৰিছো 17-35 কৈছো হলে 17-18 নহলে 34-35 হব ভালকে কোৱা কিমানখন কৰিলে মানে হিচাপটো কেকে চাহে ৰাখিছে অ মুঠতে ইমান কৈছো আহ। আমাৰ ইমান কষ্ট হৈছে কেকে চাহ চকু ইমান গাঁতত সোমাইছে কোনোবা বিহু পেণ্ডেলত যে চমাদা তেখেতেই আহি পেলাই মূৰত ধৰি এনেকে জোকাৰিলেহে চকুলে মণিটো গুচি আহে গাঁতত ইমানকে সোমাই গৈছে কষ্ট কৰে মানুহটোৱে তোমালোকে কোন কোন ডিষ্ট্ৰিক্টত প্ৰগ্ৰেম কৰিলা কোন কোন ডিষ্ট্ৰিক্টত কৰা নাই সেইটো সোধক লখিমপুৰ ধেমাজি ডিব্ৰুগড় বিহাৰ উত্তৰ প্ৰদেশ অন্ধ্ৰ প্ৰদেশ তোমালোকে এইবিলাকতো কৰিছা বা উত্তৰ প্ৰদেশ বিহাৰ উত্তৰ প্ৰদেশলৈ কেনে যায় উত্তৰ প্ৰদেশ অ ধেমাজিৰ পৰা এইফালে আকৌ অন্ধ্ৰ প্ৰদেশ ডিব্ৰুগড় পৰা এইফালে বিহাৰ বিহালী হৈ যায় যেন তোমালোকে প্ৰগ্ৰেম দিল্লীতো কৰিছা চাগে ন দিল্লী হবলা অসমৰ ভিতৰত মোৰ ভক পাইছে মুঠতে আমি ইমান কষ্ট কৰিছো আমাৰ ইমান শ্ব' আহিছে আমি এদিনোৱে খালি নাই চমাদা অ হয় নেকি এমাহত যদি 35-40 দিন হলহেঁতেন আমাৰ চাগে তেতিয়াও বিহু পেণ্ডেল ফুল হৈ গ'লহেঁতেন আমাৰ এদিনোৱে খালি নাই আমি ঘূৰাই ঘূৰাইহে দিছো পিছে আজি আছে নাই নাই কাইলে কাইলৈ বডিটো এৰি দিছো পৰহিলে পৰহিলে কেকেচা চাকৰিলৈ আহিব ৰবা তাৰ পিছদিনাখন সদায় সদায় কি কেকেচা বিহু ফাংচনে কৰি থাকিব লাগিছে কিয় চাকৰিলৈ আহিব নালাগিছে চাকৰিটো যাবলৈ বিচাৰিছে গম পালো দিয়া এদিনো খালি নাই লেভেল মাষ্টৰটো একেবাৰে